কাইছে ৰাসবিলাকত যে ঝুলা আছে ঝুলাবোৰত উঠি বহুতৰ এক্সিডেণ্ট হৈ আছে মই ভিডিঅ' কেইটামান ক্লিপ লগাই দিছোঁ চাওকচোন এই ঝুলাবোৰত উঠি প্ৰায় কিছুমান অঘটন হোৱা দেখা পাওঁ আমি মই বিশেষকৈ নলবাৰী ৰাসৰ কথাই ক'লোঁ এইবাৰ নলবাৰী ৰাসত বোলে এজনে এই ডাঙৰ যে চকৰিটো আছে জাইন হুল ডাঙৰ চকৰি তাৰ পৰা বোলে উঠি স্পট দিছে এজনে মুঠ খাই উঠিছিল নে কি এইটো বহুতে কৈ আছে স্পেকুলেশ্যন লগাই আছে আমিও ভালকৈ নাজানো এনে মুখৰ পৰা শুনি আছোঁ কিন্তু মৰিছে ল'ৰাজন মৰিছে স্পট লৈছে যি অদ্ভুত কিছুমান খাতাৰনাক ৰাইড ওলাইছে আজিকালি মেলাবোৰত মই এটা উঠিছিল চুনামি নামৰ সেইটোত উঠি বহুতৰে মূৰ ঘূৰাই পৰি গৈছে বেহুজ হৈ গৈছে বেহুজ নহ'ব গাইজ বাপৰে ওপৰত যি হাত পাক ঘূৰাই মাথা চাথা ঘূৰি যায় বা দেখিলেই ভয় লাগে উঠাজনেহে জানে তথাপিও উঠে লাইক মই উঠিছোঁ এজনী ছোৱালীৰ এটা ভিডিঅ' ভাইৰেল হৈছে চাওকচোন নলবাৰী ৰাসৰে হয় এনেকুৱা কিছুমান অঘটন চব মেলাতে ঘটিয়ে থাকে গাইজ এই ৰাইডৰ পৰা পৰি চাওকচোন ৰাস চাব গৈছে এজন ল'ৰাই আৰু সেই ৰাইডত চকৰিত উঠি যদি মাৰা যাব লগা হয় মৃত্যু সাৱটি হ'ব লগা হয় কিমান ডাঙৰ এটা কথা ন একদম চিৰিয়াছ কথা এইটো ইয়াত ভুল কাৰ যোনে এইবোৰ ৰাইড আনে সেইবোৰৰ ভুল নে যোনে এই ৰাইডত উঠে সেই মানুহবোৰৰ ভুল তো এই ওপৰতে মই কিছুমান কথা কওঁ আপোনাৰ লগত আলোচনা কৰিম বুলি ভিডিঅ'টো বনালোঁ গাইজ পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে তেনেকৈ এই ঝুলাবোৰতো ভাল বেয়া দুটা দিশেই আছে এতিয়া উঠিব নে নুঠিব তাৰে ওপৰত আমি কথা পাতোঁ অলপমান উঠাটো ভাল নে বেয়া মই ক'ম ভালো বেয়াও যদি কাৰো কিছুমান মানুহৰ হাৰ্ট এটেক আছে বা ভয় কৰি থাকে তেনেকুৱা কিছুমান থাকে ন কিছুমান ভয়াতুৰ মানুহ থাকে বা এইবোৰ লোড ল'ব নোৱাৰে এক্সট্ৰা প্ৰেছাৰ তো নালাগে তেওঁলোকে উঠিব কিন্তু ভাল পজিটিভ পইণ্ট কি জানেনে এই ঝুলাবোৰত উঠিলে ব্লাড চাৰ্কুলেশ্যনটো গোটেই বডিটোতে হয় নৰ্মেল মানুহ এজনে উঠাটো বেয়া নহয় ভাল তেওঁৰ শৰীৰৰ পক্ষে বেয়া নহয় কিন্তু কাৰণ ঝুলাত উঠি মানুহ নমৰে কিন্তু কিছুমান এক্সট্ৰিম কণ্ডিশ্যন হৈ যাব পাৰে এইটো কমপ্লিটলি আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট যে আপুনি উঠিব নে নুঠিব আপোনাৰ যদি মাইণ্ডত নিগেটিভ থটটো অলপ বেছিকৈ আছে মই পঢ়িম নেকি যে চকৰিটোৰ পৰা ভাঙি পৰোঁ নেকি তেতিয়াহ'লে আপুনি নুঠিব কাৰণ ভয়কৈ যদি উঠে আপুনি আপোনাৰো প্ৰব্লেম হ'ব ন এটা ষ্ট্ৰেছ এটা এক্সট্ৰা ষ্ট্ৰেছ লোৱা যাব আপোনাৰো কাৰণ চাওক লাইফ ইজ অল এবাউট ৰিস্ক আপুনি চকৰিটোত উঠি আছে ওপৰৰ বাই চান্স ভাঙি পৰি গ'ল ন সেনেকুৱা হ'বও পাৰে এনেকুৱা হোৱাৰ চান্স কিন্তু খুব কম আছে 0.001% আছে এনেকুৱা চব ভাবিলেতো আপুনি ৰাস্তাত গাড়ীও চলাব নোৱাৰিব যে কাৰণ এক্সিডেণ্ট হোৱাৰো চান্স আছে ন এটা এইবোৰ প্ৰবেবিলিটি সকলোতে থাকে কিন্তু আপুনি যদি পজিটিভ থিংকিং লৈ সকলো কাম কৰি আগবাঢ়ে লাইফ দেখা যাব কি হয় ন তো আপুনি আগবাঢ়িব পাৰে মই এই ভিডিঅ'টো বনোৱাৰ মূল এটা কথাই যে মোক বহুতেই সুধিছিল কাৰণ মই এই দুদিন যিহেতু মেলাৰ ৰাইডৰ ওপৰত ভিডিঅ' বনাই আছোঁ নলবাৰী ৰাসৰ ওপৰত বনাই আছোঁ কিছুমান তো বহুতে মোক বেলেগ ঠাইৰ পৰা এইবোৰ সুধি আছে এক্সিডেণ্টৰ কথা আজিকালি ছ'চিয়েল মিডিয়াৰ জামানা গাইজ চবেই গম পায় তো মোক সুধি আছে এইবোৰত উঠিম নে নুঠিম কি চুনামি কি কথা তো গাইজ মই সেইকাৰণে এইটো ক্লিয়াৰ কৰি দিলোঁ ভিডিঅ'টো বনাই চ' আপুনি যদি উঠিব খুজিছে উঠিব খুজিলে নাই একো কথা মেলাত উঠিব লাগে বুলি ক'ত কথা 2 মিনিটৰ কাৰণে যদি লাইফ অলপ থ্ৰিল ল'ব খোজে অলপ এডভেঞ্চাৰ ল'ব খোজে উঠিব পাৰে একো কথা নাই কিছুমান এক্সট্ৰিম ৰাইডত উঠিছোঁ ডাঙৰ চকৰিত মই ক্লাছ 6তে ডাঙৰ চকৰিত উঠিছোঁৱে মোৰ এইবোৰত ভয় নাই আৰু যিসকলে ভয় কৰি উঠে তেওঁলোকে উঠিব নালাগে সেইদিনা ৰাসত মই এটা ৰাইডত উঠিলোঁ চুনামি অলৰেডি মই ক'লোৱে সেই চুনামিত কি কৰে জানেনে 360 ডিগ্ৰী ৰোটেট কৰি গোটেই ঘূৰাই এই ৰাইডটোত কি হয় আমাৰ গোটেই বডি যাতে ব্লাড চাৰ্কুলেশ্যন সমানে চাৰ্কুলেশ্যন হৈ যায় সম পৰিমাণে থাকে তেতিয়া এইটো এটা শৰীৰৰ পক্ষে ভাল বুলিয়ে কয় বহুতে কাৰণ চাওক যোগাসনত এটা আসনেই আছে য'ত মূৰটো তলফালে থাকে আৰু ভৰি দুখন ওপৰফালে থাকে আপোনালোকে দেখিছে নিশ্চয় মই এটা ফটো লগাই দিছোঁ চাওক এইটো বহুত ভাল এটা যোগাসন হয় আপোনালোকে কৰিব পাৰে ৰাতিপুৱাই পুৱাই এইটোক শিৰাসন বুলি কয় চাগে শিৰাসন বুলি কয় ইফ আই এম নট ৰং এইটো আমি এনে হেণ্ডষ্টেণ্ড বুলি কওঁ কিন্তু যোগাসনৰ ভাষাটো শিৰাসন বুলি কয় তো আপোনালোকে চাৰ্চ কৰি চাব পাৰে তেতিয়া কি হয় ভৰিৰ পৰা মূৰলৈকে সম পৰিমাণে একদম তেজটো ব্লাডটো চাৰ্কুলেশ্যন হয় মাথাত পৰে আৰু এইটো কৰিলে কি হয় আমাৰ ষ্ট্ৰেছ ৰিলিভ হয় আমাৰ ষ্ট্ৰেছ ৰিলিভ হয় পিম্পলছ নোলায় তো এনেকৈ ব্লাড যদি একদম হেডলৈকে যায় এনি টাইম নহয় আৰু মেলাত থকা এইবোৰ ঝুলাত যদি আমি উঠোঁ আমাৰ শৰীৰৰ পৰা এড্ৰিনালিন নামৰ এটা হৰমন ৰিলিজ হয় এটা ষ্টিমুলেট হয় যিটো আমাক জয় আৰু ছেটিছফাই মনটো আপোনাৰ ভাল লগাই দিব জয় এক্সাইটমেণ্ট গোটেইখিনি পাব আপোনাৰ ষ্ট্ৰেছ ৰিলিভ হ'ব আল্টিমেটলি যদি আপোনাৰ বেলেগ ফিজিকেল বেমাৰ চেমাৰ নহয় তেনেকৈ উঠি চাব পাৰে ভাল এইটো শৰীৰৰ পক্ষে বেয়া নহয় আৰু ভাল নহয় আৰু মই আকৌ উঠাৰ জোতাৰ লগত মই আকৌ ছাজেশ্যন দিব নাযাওঁ এইটো আপোনাৰ কথা যদি ভয় কৰে নুঠিব এইটো চিয়ৰ কথা ভাই ভয় কৰে যদি নুঠিব কাৰণ এনেকুৱাই হ'ব বেহুজ হৈ যাব মাথাত পৰি যাব তো বহুতে মোক এইটো সুধি আছিল দেই এনেকুৱা কিছুমান এক্সিডেণ্ট হ'লে কি নলবাৰী ৰাসত মোক বেলেগ জিলাৰ পৰাও কিছুমান মেছেজ দি আছিল তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ কিছুমান এজেঞ্চি থাকে এনেই কোনোবা এটা ঝুলাই বনাই এনেকৈ মেলাত দিব নোৱাৰে কিছুমান এজেঞ্চি থাকে তো তেওঁলোকে কি ডিটাৰমাইন কৰে জানে নে কিছুমান ঝুলা কিমান এক্সেলাৰেট হ'ব লাগিব ছেফ আৰু আমাৰ মানুহৰ উঠিলে আটাইতকৈ ছেফেষ্ট পইণ্টটো চাই তেওঁলোকে এনে নহয় যে তাত উঠিলে মৰাটো চাব নহয় এনেকৈ এটা ঝুলা কিমান টাইম ঘূৰিব পাৰিব বোলো এইটো ঝুলা এইটো চুনামি এইটো 2 মিনিটতকৈ বেছি নোৱাৰে বা 1.5 মিনিটতকৈ বেছি নোৱাৰে তেওঁলোকে এইটো ডিটাৰমাইন কৰে
বা এইটো ঝোলা এক্সেলাৰেশ্যনটো ইমান হ'ব লাগিব, ইমান স্পীডতে যাব লাগিব যাতে মানুহৰ অন্যায় নহয়, মানুহ উঠিব পাৰে আৰু। ঠিক আছে, এনেকুৱা এইবোৰ ডিটাৰমাইন কৰে। এনেই এখন ঝোলাই সেইবোৰ টেক্স দিব লাগে চৰকাৰক। কিমান জানেনে, এই যিটো চুনামিত ঝোলাত উঠিছিলোঁ সেইটোত আমি কষ্ট 50 লাখ পৰে, 50 লাখৰ পৰা 55 লাখ পৰে বনোৱা খৰচ। কিছুমান জেনেৰেটৰ আনিব লাগিব, ট্ৰাক চাকটো ৰাখিব, 1 কৰোৰৰ বাজেট, এইবিলাক বহুত বাজেটৰ কথা দে গাইছ। সেই হিচাপে ইনকামো কৰে, চৰকাৰকো টেক্স দিব লাগে। আৰু যিখন ঠাইত বহে ৰাস কমিটিৰে কথা ক'লোঁ, ৰাস কমিটিক পইচা দিব লাগে, বহুত লাখ লাখ দিব লাগে, 4-5 লাখ দিব লাগে। এতিয়া যদি স্পেচিফিকলি এই ইনচিডেণ্টটোৰ কথা ক'ব যাওঁ গাইছ, লিটাৰেলি বহুত বেছি বেয়া লাগিছে। এতিয়াতো সকলোৱে কৈছে স্পট ডেড হোৱা বুলি, তো এনেকৈ শুনিছোঁ। আৰু এইটো নলবাৰী ৰাসৰে হয়, সকলোৱে কৈ আছে, কমিটিৰ মানুহে কৈছে। যদি সেই ডাঙৰ চকৰিটোৰ কিবা এটা পাৰ্ট ভাঙি পেলাই পৰিলে হয় এই মানুহজনে, তেতিয়াহ'লেতো চকৰিটোৰে ভুল হৈছিল অভিয়াছলি। কিন্তু তেনেকুৱা একো হোৱা নাছিল বোলে, মানুহজনে ওপৰৰ পৰা পৰিছিল, থিয় হৈছিল নে কি এনেকুৱা শুনিছোঁ আৰু মানুহৰ মুখত। চাগে মানুহজনে ভুল হৈছিল, কাৰণ যদি চকৰিটোৰ ভুল হ'লে হয়, এইটো গাঁৱৰ মানুহে ভাঙি পেলালে হয় চকৰিটো ন। চকৰিটোতো আজিও ঘূৰি আছে, মেলাত মানুহ উঠি আছে, নলবাৰী ৰাস চলি আছে। তো কি কৰিব আৰু, আপুনিও চাব এইবোৰ ভালকৈ, চালি জাৰি চাব, এইবোৰ ভাবি চিন্তি কৰিব, আৰু যি কৰে কৰিব। মে চল ইন ৰেষ্ট ইন পিচ। তো এইখিনি আৰু এতিয়া চাওকচোন, আজিকালি কি সোনকালে গধূলি হয় দেখিছেনে, পৰিৱেশটো কিন্তু ভালেই লাগিছে, চৰাই চিৰিকটি উৰি আছে। আৰু এতিয়া 4টা বাজিছে, 4টাত এনেকুৱা গধূলি হৈছে, ঠাণ্ডাৰ দিন না। তো এইকাৰণে মই ভিডিঅ'টো বনালোঁ, বহুতে সুধি আহিছিল কিবা নলবাৰী ৰাসত এক্সিডেণ্ট নে কিবা। তো ৰাইডত উঠিব লাগে নে নালাগে, মই ৰাইডৰ যিহেতু ভিডিঅ' বনাই আছোঁ এইকেইদিন, বহুতে সুধি আছে যে ৰাইডত উঠোঁ নে নুঠোঁ এনেকুৱা কৈ আছে। তো মই এইটো জনাই দিলোঁ, তো উঠিব পাৰে যদি ভয় নকৰে, বেলেগ ফিজিকেলি একো প্ৰব্লেম নাই আপোনালোকৰ, তো অলপমান থ্ৰিল ল'ব লাগে, এডভেঞ্চাৰ ল'ব লাগে। মানে জীৱনটো যদি অলপ ষ্ট্ৰেছ আছে, একদম ষ্ট্ৰেছ ৰিলিফ কৰাৰ কাৰণে 1 মিনিট 2 মিনিট কিনো আছে আৰু ন, উঠিব পাৰে। মইতো ছাজেশ্যন দিয়া নাই দেই, যদি আপোনাৰ ইচ্ছা নাই, আপোনাৰ ভয় কৰে, নুঠিব। ঠিক আছে, এনেকুৱা নৰ্মেল এটা ভিডিঅ' বনালোঁ। তো লগ পাম নেক্সট ভিডিঅ'ত, তেওঁলোকে বাই বাই, টেক কেয়াৰ গাইছ। তো গাইছ ষ্টাৰ্ট হৈ গ'ল, চাওক ভাই, চাওক বহুত ওপৰত আছোঁ মই, এই আস্তে এখন আহি আছে, যাই আছে, এনেকুৱা আৰু। Alla chiese?